Hello everyone, welcome to my long video. আগৰ দুটা ভিডিও মাছৰে আনিছিলোঁ যিহেতু এবাৰ কাৰণে মাংস লৈ আহিছোঁ। আজি বনাম ব্ৰইলাৰ মাংস। তাকে কেনেকৈনো বনালো বলকচোন চাওঁ। এয়া তেল গৰম হোৱাত মই ইয়াত দিলোঁ পিঁয়াজখিনি অলপ সময় ভাজাৰ পাছতে এয়া দিলোঁ মই আদা নহৰু। এইখিনি ধুনীয়াকৈ মিক্স কৰি অলপ সময় ভাজি থাকিম এনেকৈ। এয়া ভালকৈ মিক্স কৰি তাৰপাছতে এয়া নিমখ হালধি দিয়াৰ পাছত অলপ ৰঙচুৱাকৈ ভাজাৰ পাছতহে মই মাংসখিনি ইয়াত দিম। পিঁয়াজখিনি যেতিয়া ভালকৈ গলি যায় তেতিয়া খাবলৈ সোৱাদ হয় বেছিকৈ। এয়া মই মাংসখিনি ৰেডি কৰি থৈছোঁ ধুই মেলি। এয়া মই মাংসখিনি দিলোঁ। আজি মাংসৰ পিচকেইটা বৰ ডাঙৰ এনেকৈ ডাঙৰকৈ মানে পিচ থাকিলে মানে মই খাবলৈ ইমান ভাল নাপাওঁ। খালি উপায় নাই আৰু আজি লৈ আহিলে তেনেকৈ। এইখিনি ধুনীয়াকৈ মই অলপ সময় ফ্ৰাই কৰি থাকিম। মানে যেতিয়ালৈকে তেল নোলায় নিজে তেতিয়ালৈকে ফ্ৰাই কৰি থাকিম আৰু। এয়া অলপ ওলাইছে। অলপমান পাছতে মই ইয়াতে দিম আলু। এয়া আলু দিলোঁ। আলুখিনি নিসিজালৈকে মই এনেকৈ কম ফ্লেমত ফ্ৰাই কৰি থাকিম। তাৰপাছতে দিম ইয়াত মই ফ্ৰেঞ্চবিনখিনি। মই মাংসত এনেকৈ যে মানে ব্ৰইলাৰৰ মাংসত মানে এনেকৈ ফ্ৰেঞ্চবিন দি খাই ভাল লাগে আকৌ দেই। মানে দিওঁ মানে এনেকৈ আৰু। এয়া ধুনীয়াকৈ আলু সিজাত মই ফ্ৰেঞ্চবিনখিনি দিছোঁ। ফ্ৰেঞ্চবিনখিনি পাৰিলে বইল কৰিও দিব পাৰে। খালি মই এনেকৈয়ে দিছোঁ আৰু বইল নকৰাকৈ। যিহেতু আৰু বহুত সময় ফ্ৰাই কৰিবই লাগিব সেনেকৈ সিজি যাব আৰু। এয়া মই মছলা দিছিলোঁ। মছলাত মই সেই মিট মছলা ৰেড চিলি সেনেকৈ দিছিলোঁ। সেইকাৰণে কালাৰটো অলপমান চেঞ্জ পাব পাৰে। মই ভিডিঅ' ক্লিপছটো লৈ থ'ব পাহৰিলোঁ। এয়া মই ধনিয়া দিছোঁ। ঠাণ্ডা দিনৰ মেইন বস্তুটো আৰু এইটো ভাল লগা বস্তু ধনিয়া। এয়া মাংস ৰেডি আৰু এয়া পৰিৱেশন কৰিব লৈছোঁ। ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ।